আজি আমি টমটম কিনিলোঁ। টমটম মানে লাইভৰ কাৰণে কিনা নাই আৰু আজি মানে আধা ঘণ্টাৰ কাৰণে কিনি লৈছোঁ। হেল্ল' গাইজ, মোৰ নতুন এটা বিদ্যালয় পুনৰবাৰ স্বাগতম জনাইছোঁ মিজোৰাম চ' আজি মানে বড়ো দান কিমান পালোঁ অকণমান দেখুৱাম আপোনালোকক, অনেকখিনি আৰু কিমান পালোঁ। চ' মানে আমি নিজে কৰিব নোৱাৰিলোঁ, আইতাৰ কাৰণে যাব নোৱাৰিলোঁ, কিন্তু বড়ো খেতি কৰিবলৈ বহুত টকাও লাগে প্ৰয়োজন, এইটো কাৰণে আমাৰ পইচাও অকণমান প্ৰব্লেম হ'ল আইতাৰ বেমাৰৰ কাৰণে। চ' তিনিআলিকে দিছিলোঁ, কিন্তু অকণমান পাইছোঁ আৰু যি পাইছোঁ আৰু এইটোৱে যথেষ্ট আৰু বুলি ভাবি লৈছোঁ। কিন্তু বাৰিষাই পূৰা ধ্বংসপাত কৰি দিলে এবাৰ, মানে কি ক'ম আৰু চবেই গম পাইছে বাৰিষাৰ বিষয়ে। তথাপি অকণমান পাইছোঁগৈ, অকণমান দেখুৱাই দিম বুলি ভাবিলোঁ আৰু মোৰ মনতে। চ' মই কৈয়ে আছোঁ ভিডিঅ'ত, মানে ঘৰত যি কৰিছোঁ যি কৰা নাই এইবিলাকে দেখুৱাব পাৰিম বুলি কৈ আছোঁ। এইটো কাৰণে মই ঘৰৰ মানে মোৰ ফেমিলিবিলাক আৰু যি কৰিছোঁ যি পাৰিছোঁ অকণমান দেখুৱাম বুলি ভাবিলোঁ আৰু। এয়া মোৰ বেটা একদম পূৰা কান্দোৰা হৈ আছে। ব'লকচোন বাৰু আমি কিমান দান পাই গ'লোঁ। এয়া কিনি ল'লোঁ। 8 বস্তা। এয়া 1 2 3 4 5 6 7 8 বস্তা পাই গ'লোগৈ। অকণমান মনটো ভাল লাগিছে, কিন্তু বাৰিষাই খাব বুলি ভাবিছিলোঁ, কিন্তু নাখালে। চ' মানে আইতাৰ কাৰণে খেতি কৰিব নোৱাৰিলোঁ, তাৰমানে তিনিআলিকে দিলোঁ, নহ'লে আৰু বহুত বেছিকৈ পালোঁহেঁতেন, কিন্তু আইতাক এৰি যাব নোৱাৰাৰ কাৰণে খেতি নকৰিলোঁ। পইচাৰো অকণমান অভাৱ হ'ল, এইটো কাৰণে নকৰিলোঁ। তাৰমানে কি ক'ম আৰু এনেকুৱাই আৰু, হয় নাই? মানে বড়ো খেতি কৰিবলৈ বহুত পইচা লাগে। ৰ'বা বেটি কেলে ইমান দুষ্ট কৰা এতিয়া কাৰণেও, মানে পইচাও লাগে, মানে এইটো কাৰণে কৰিব নোৱাৰিলোঁ আৰু। চ' অকণমান দেখুৱাই দিলোঁ আৰু। হেল্ল' বেটা, হেল্ল' বুলি কৈ দিয়া। হেল্ল', গুড মৰ্ণিং। চ' মানে কালি ভিডিঅ' কৰা নহ'ল, আজি ৰাতিপুৱা মৰ্ণিং কৰিছোঁ। আজি মানে ৰঙালাওৰ ফুল খাম, ফুল। তাৰপিছত আণ্ডাৰ লগত খাম। আমাৰ পাৰ্টি চলিব, মানে টমটম গাড়ী লোৱাৰ পাৰ্টি। এয়া কাৰেণ্টো গুচি গ'ল। এয়া চব মেগীৰ লগত খাম, মানে কণী এটা, তাৰপিছত 2টা ৰঙালাওৰ ফুলৰ লগত। আমাৰ এইটোৱে আৰু দুখীয়া মানুহৰ পাৰ্টি, এইটোৱে আৰু গাড়ীৰ পাৰ্টি, মানে টমটমৰ পাৰ্টি এইটো। মানে তাৰপিছত দালিত জোল হ'ব, মানে আমাৰ টমটম লোৱাৰ পাৰ্টি হ'ব, পাৰ্টি। দুখীয়া মানুহ যে, এইটো কাৰণে দামী বস্তু খাব নোৱাৰোঁ, চিকেন খাব নোৱাৰিলোঁ, আৰু মেগী আৰু কণী এটা লগাম। তাৰপিছত আকৌ 2টা কণী ফুলৰ লগত। আজি মানে ফুলটো ফ্ৰাই কৰি এনেকৈ খাম বুলি কৈছে আৰু হাজবেণ্ডে, মানে এই ফুলৰ লগত ভাল লাগে বুলি খাই, এইটো কাৰণে বনাই খাম আৰু। ব'লক বাৰু মই বনাই লওঁ। হাজবেণ্ডে আৰু নহৰু পিঁয়াজ যোগাৰ কৰিছে। বহুত মানে চব্জি বনাই খুৱাই ভাল, মানে ইমান স্পেচিয়েলকৈ বনাই নহয়, ইমানেই খাই ভাল লাগে, মোতকৈ মানে ভাল বনায়। এয়া মেগী উতলিছে আৰু ধুনীয়াকৈ চব বেছি তেল লগাই দিয়া নাই, মানে কণীটো লগাই দিছোঁ আৰু মেগীটো লগাই দিছোঁ, পানী অকণমান দি দিছোঁ। মানে ল'ৰা ছোৱালী বেছি ইমান গৰম হৈছেতো, মানে বেছিকৈ তেল খুৱাই দিয়াটো মানে বেয়া কথা হৈ যাব, এইটো কাৰণে মই ইমান আৰু তেল দিয়া নাই, অকণমান শ্লাইট তেল দিছোঁ। তাৰপিছত মেগীটো লগাইছোঁ আৰু কণীটো লগাই দিছোঁ, আৰু হৈ যাবলৈ হৈছে আৰু। এয়া দালিৰ কাৰণে পিঁয়াজ, নহৰু, জলকীয়া 3টামান লগাই দিছোঁ আৰু। এনেকৈ অকণ ভাজি লৈছোঁ, মানে এতিয়া বেছি টেষ্টি হয় বোলে, আমাৰ পাপাই কৈছে আৰু, পাপা মানে হাজবেণ্ড আৰু। চ' পানী দি দিলোঁ, তাৰপিছত এতিয়া ধুনীয়াকৈ মাৰি দিলোঁ। এতিয়া আকৌ এয়া জলকীয়া, নহৰু, পিঁয়াজ
এইবিলাক যোগাৰ কৰি থৈ দিছোঁ আৰু তাৰপিছত কণ বিলাহী লগাই বোলে স্পেচিয়েলি বনাব আৰু হাজবেণ্ডে। তাৰপিছত আমাৰ বেটা বেটিয়ে পূৰা ইয়াত খাই আছে মেগী। খাই বুলি কৈ দিয়ে। কেনেকুৱা লাগিছে খাই? মস্তি লাগিছে। খোৱা খোৱা। তাৰপিছত মেগী খাই পেলাই পঢ়িব লাগিব দেই। দুটাটো খাই থাকক। চ' পিঁয়াজ লগাই লৈছে পিঁয়াজ। তাৰপিছত নহৰু লগাই দিছে আৰু নহৰু মানে মোৰ হাজবেণ্ডে কেমেৰাত ওলাবলৈ মানে অকণমান লাজ কৰে মানে। নহৰু পিঁয়াজ ভাজি আছে। ৰান্ধনী আমাৰ ৰান্ধনী সঁচাকৈ কৈছে নহয় বহুত স্পেচিয়েলকৈ মানে বনায়। তাৰপিছত জলকীয়া লগাই দিছে তেওঁৰ জলকীয়া। মানে কেতিয়াবা কেতিয়াবা কামৰ পৰা আহিলেও মোক মানে বনাই মেলি খুৱায় আৰু মানে ভাল বনাই যে এইটো কাৰণে কিছুমান চব্জি মানে নিজে বনাই খায় আৰু। চ' মানে কিছুমানে সুধিব পাৰে তোমাৰ হাজবেণ্ড কি কৰে কি নকৰে। বিশেষ মানে ডাঙৰ চাকৰি তাকৰি নকৰে, ঘৰ চৰ বনায় আৰু মিস্ত্ৰী কৰে। কৈ দিছোঁ আৰু লাষ্ট চুৰ কৰি নাখালেই হ'ল, জাষ্ট বিজনেছ মানে কাম কৰি খায় আৰু। আমি একো চাকৰি তাকৰি একো নকৰোঁ মানে। এয়া বিলাহী লগাই দিছে, বিলাহী ঘৰৰ কাম আৰু এনেকৈ মানে ঘৰ চৰ বনাবলৈ মিস্ত্ৰী কৰে আৰু এনেকৈ খাই আছোঁ আৰু আমি। কেটি পটাৰ আছে, কেটি পটাৰ কৰোঁ আৰু। এতিয়া লগাই দিছে হালধি। লগাইছে নিমখ। তাৰপিছত কণ বিলাহীবিলাক ধুনীয়াকৈ ভাঙি দিছে। আমাৰ দালিৰ চিটিও দিছে আৰু ইফালে হৈ যাব খাবলৈ হৈ যাব আৰু। ৰঙালাওৰ ফুলটো লগাই দিছে। ৰঙালাওৰ ফুল খাই পাইছোঁ লোকৰ বনাই দিয়া, তাৰপিছত নিজে বনাই পোৱা নাই বাৰু মই। চ' মানে ৰঙালাওৰ মানে ফুলটোত নিজে পানী ওলাইছে, পানীটো মানে অকণমান শুকাবলৈ দি ল'ব ন। চ' এতিয়া ডাকনা মাৰি থৈ দিছে অকণমান দেৰিলৈ। চ' এয়া ডিম লগাই দিছে, ডিম লগাইছে আৰু। মই অকণমান লৰাই দিছোঁ আৰু। পুৰা টেষ্টি হ'ব যেন লাগিছে দেই। আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো নতুনকৈ চাইছে যদি। মজা মজা মজা। চ' এতিয়া ধুনীয়াকৈ মানে মিলাই দিছে একদম। কেনেকুৱা বনোৱাটো কেনেকুৱা লাগিছে মানে কমেণ্ট কৰি প্লিজ মানে জনাবগৈ। এতিয়া গম পাম মানে ভাল হৈছে নাই বনোৱাটো, মোৰ হাজবেণ্ডৰ বনোৱাটো। চ' পাহৰি নাযাব মানে, যেনেকৈ হ'লেও কমেণ্ট কৰি জনাব মানে ভাল লাগিছে নাই ৰন্ধাটো। এয়া
ইয়াত দালি তাৰপিছত ৰঙালাও আৰু ডিম ফ্ৰাইটো খাবলৈ লৈছোঁ আৰু মানে মই টেষ্টিং কৰিম কিমান মানে চালিয়া বনাইছে খাই চাওঁচোন বাৰু সঁচাকৈ একদম মজা লাগিছে ডিম আৰু ৰঙালাওৰ ফুল একদম মজা লাগিছে চ' ভিডিঅ'টো ইয়াতে মই বিদায় দিছোঁ আৰু আজিৰ ভিডিঅ'টো মানে ইয়াতে সামৰণি মাৰিছোঁ আৰু বাই বাই